নমস্কাৰ bszone নতুন ভিডিও এটালৈ সকলোকে স্বাগতম জনাইছো গ্ৰেড 3 ৰ যিসমূহ পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল সেই পদসমূহৰ ৰিলেটেড এখন নোটিছ প্ৰকাশ কৰা হৈছে আৰু এই নোটিছখন যোৱা 8 তাৰিখে প্ৰকাশ কৰা হৈছে নোটিছখন প্ৰকাশ কৰা হৈছে যিখন ৰিক্ৰুটমেণ্ট কমিছন গঠন কৰা হৈছিল গ্ৰেড 3 পদসমূহৰ কাৰণে সেই ৰিক্ৰুটমেণ্ট কমিছনে এই নোটিছখন প্ৰকাশ কৰিছে এই নোটিছখনত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট মেনশ্যন কৰা হৈছে চাওক সেইখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম চাওক নোটিছখনত প্ৰথম যেটো পইণ্ট উল্লেখ কৰা হৈছে হেতু হৈছে লিংক ফৰ অনলাইন এপ্লিকেশ্যন shall be available in website www.sebaonline.org as well as official website of GovTop Assam, that is www.assamgovtjob.in from 11 AM of 11 April 2022 অৰ্থাৎ যেটো বিজ্ঞাপনত প্ৰকাশ কৰা হৈছিল যে 11 এপ্ৰিলৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যিসমূহ পদ আছে সেই পদসমূহৰ বাবে পদসমূহ পূৰণৰ যি এপ্লিকেশ্যন প্ৰসেছ হে আৰম্ভ হ'ব ইয়াত হেতুই কথা উল্লেখ কৰিছে যে প্ৰথম পইণ্টত যে দিনৰ 11 বজাৰ পৰা 2022 ৰ 11 এপ্ৰিলৰ পৰা এই প্ৰসেছটো আৰম্ভ হ'ব নেক্সট পইণ্টটো চাও কি কৈছে এই পইণ্টত কোৱা হৈছে যে ডিটেইলছ অফ ভ্যাকেন্সিজ ডিপাৰ্টমেণ্ট ৱাইজ কোৱালিফিকেশ্যন ৱাইজ pay and grade pay shall be notified in due course before the written examination অৰ্থাৎ 11 এপ্ৰিলৰ পৰা যি প্ৰসেছ আৰম্ভ হ'ব তাত ডিপাৰ্টমেণ্ট ৱাইজ কিমান ভ্যাকেন্সি আছে বা তাত কোৱালিফিকেশ্যন হিচাপত কিমান ভ্যাকেন্সি আছে তাত কোনো তথ্য উল্লেখ নাথাকিব কেৱল আপোনালোকে এপ্লাই হে কৰিব পাৰিব ৰিটেন এক্সামিনেশ্যনৰ আগত হয়তো প্ৰকাশ কৰা হ'ব পাৰে যে কোনটো ডিপাৰ্টমেণ্টত কিমান পোষ্ট আছে গ্ৰেড পে ৱাইজত বা কোৱালিফিকেশ্যন হিচাপত কিমান পোষ্ট আছে হেতু উল্লেখ কৰিব পাৰে নেক্সট পইণ্টটো চাওয়া হওক যে মেৰিট লিষ্ট শ্যাল বি প্ৰিপেয়াৰ্ড অন দ্য বেচিছ অফ গ্ৰেড পে অফ দিছ পোষ্ট ডেট ইজ পাৰ্চনছ হায়াৰ ইন দ্য মেৰিট লিষ্ট শ্যাল বি কনচিডাৰ্ড ফৰ দ্য পোষ্ট কেৰিং হায়াৰ গ্ৰেড পে অৰ্থাৎ কমন এন্ট্ৰেন্স পৰীক্ষাত যদি ভাল নম্বৰ পায় অৰ্থাৎ আপুনি যদি ৰেংকত থাকে ভাল ৰেংকত থাকে তেতিয়াহ'লে আপুনি ওপৰৰ গ্ৰেড পে পদত নিযুক্তি লাভ কৰিব অৰ্থাৎ ভাল পদসমূহৰ বাবে আপুনি সিলেকশ্যন হ'ব আৰু যদি তুলনামূলকভাৱে আপুনি কম নম্বৰ পাই সিলেকশ্যন হয় তেন্তে তলৰ গ্ৰেড পে পদত অৰ্থাৎ তলৰ ৰেংকত আপুনি সিলেকশ্যন হ'ব নেক্সট লাষ্ট পইণ্টটো আমি চাই আহক নেক্সট পইণ্টত যে এপ্লিকেশ্যন প্ৰসেছিং ডিগ্ৰী ইন কম্পিউটাৰ ডেট ইজ BCA MCA BTech BE and are not required to furnish computer certificate diploma of minimum 6 month duration অৰ্থাৎ BCA MCA BTech BE যিসকলে কম্পিউটাৰ কোৰ্স কৰিছে তেওঁলোকে কোনো সাৰ্টিফিকেট অৰ্থাৎ ডিপ্লোমা কোৰ্সৰ সাৰ্টিফিকেট জমা দিব নালাগে গতিকে বন্ধুসকল ইমানে আছিল আজিৰ ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ